নমস্কাৰ। আজিকালি বহুতে ভৰিৰ বিষত বহুত দিনৰ পৰাই ভুগি থাকে আৰু পিছত ডায়াগনোচিছ হয় তেওঁৰ হাই ইউৰিক এচিড হৈছে। হাই ইউৰিক এচিড হোৱাৰ কাৰণে বহুত দিনৰ পৰাই বহুত মেডিচিন খাই থকাৰ উপৰিও বহুতে কিছুমান খাদ্য নোখোৱাকৈ থাকে। মাছ, মাংস, কণী আদি বহুত দিনৰ পৰা নোখোৱাকৈ থাকে। বহুত মডাৰ্ণ মেডিচিনো বহুত দিনৰ পৰা খাই থাকে। যদি সেই মেডিচিন এৰি দিয়ে তেওঁলোকৰ ইউৰিক এচিড আকৌ বাঢ়িবলৈকে ধৰে। তাৰ কাৰণে হোমিওপেথিকেলি পাৰ্মানেণ্টলি কেনেকৈ ইউৰিক এচিড ঠিক কৰিব পাৰি তাৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। বহুতে ভাবে যে হোমিওপেথিক মেডিচিন খালে বহুত শ্ল'লি কাম কৰে আৰু বহুত দীঘলীয়া কোৰ্চ কৰিবলগীয়া হয়, যাৰ কাৰণে কিছুমানে ট্ৰিটমেণ্ট ল'বলৈকে এলাহ কৰে বা কিছুমানে ট্ৰিটমেণ্ট ল'বলৈকে ভাৱ নকৰে। কিছুমানে ভাবে যে যিহেতু হোমিওপেথিক মেডিচিন খালে ভিতৰৰ পৰা বেমাৰটো ভাল কৰি দিয়ে, যদিহে তেওঁৰ বিষ বেছি হৈ আছে তেতিয়াহ'লে হয়তো মেডিচিন খোৱাৰ ফলত হয়তো বিষ বাঢ়িব ধৰিব আৰু বহুত বাছি খাবলগীয়া হ'ব। এনেকুৱা ধৰণৰ ভাৱধাৰণাৰ কাৰণে বহুতে হোমিওপেথিক ট্ৰিটমেণ্ট কৰিবলৈকে নাহে। কিন্তু এই সম্পূৰ্ণ এটা মিথ অৰ্থাৎ মিছা। এই সকলোবিলাক মিছা। আপুনি হোমিওপেথিক মেডিচিন খালেও একো ধৰণৰ বাছি খাবলগীয়া নহয়। আপোনাৰ যদিহে বেমাৰ একৰ্ডিংলি বেমাৰ হিচাপতহে আপোনাক কিছুমান ডায়েট বন্ধ কৰিবলৈকে দিয়া হয়। গতিকে আপুনি বাছি খোৱাৰ কোনো প্ৰয়োজন নহয় আৰু আপোনাক হোমিওপেথিক মেডিচিন খালেও ইয়াৰ কোনো ধৰণৰ শ্ল'লি কাম নকৰে। আপোনাক স্পীডিলি যেনেকৈ মডাৰ্ণ মেডিচিন খালে স্পীডিলি কাম কৰে, তেনেকুৱা ধৰণৰ আপোনাক মডাৰ্ণ মেডিচিনৰ দৰে আপোনাক স্পীডিলি কাম কৰিব। গতিকে আপুনি কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু আপোনাৰ বাছি খাই থকাৰো কোনো প্ৰয়োজন নহয়। গতিকে পাৰ্মানেণ্টলি কেনেকৈ হোমিওপেথিক মেডিচিনেৰে ইউৰিক এচিড কমপ্লিটলি কিয়ৰ কৰিব পাৰি আৰু আপোনাক কেনেকৈ কণ্ট্ৰল কৰিব পাৰি তাৰ বিষয়ে আজি এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে আলোচনা কৰিম। ইউৰিক এচিড এটা নৰ্মেল ৱাষ্ট প্ৰডাক্ট। আপোনাৰ সকলোৰে দেহত ইউৰিক এচিড এটা নৰ্মেল ৰেঞ্জত থাকে। যদিহে ইউৰিক এচিডৰ পৰিমাণটো বাঢ়ি যায় তেতিয়াও সমস্যা হয়, আৰু যদিহে ইউৰিক এচিডৰ পৰিমাণ নৰ্মেল ৰেঞ্জত কৰি যদি কমি যায় তেতিয়া সমস্যা হয়। যদিহে ইউৰিক এচিডৰ লেভেল অৰ্থাৎ নৰ্মেল ৰেঞ্জত কৰি যদি শৰীৰত থাকিবলগীয়া যিমানখিনি থাকিব লাগে তাতকৈ যদি কম পৰিমাণে থাকে তেতিয়াহ'লে খুব সঘনাই পেচাব হ'ব ধৰিব, যাৰ ফলত ডিহাইড্ৰেশ্যন হয়। কিন্তু আজি এই ভিডিঅ'টোত ইউৰিক এচিড লেভেল যদিহে বেছি হয় কি সমস্যা হয় আৰু কেনেকৈ কিয়ৰ কৰি ল'ব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। গতিকে হাই ইউৰিক এচিড যদি হয় তেতিয়াহ'লে ভৰিৰ বিষ হয়, ভৰি পাতিব নোৱাৰে, খোজকাঢ়িব নোৱাৰে আৰু ভৰিখন দেখাত একেবাৰে ৰঙা চোৱাৰ দৰে হয়, ৰেড কালাৰৰ দৰে হয়। ইনফ্লেমেশ্যন হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক ক্ৰিয়েট হয়, যাৰ কাৰণে বহুত দিনৰ পৰা কিছুমানে মেডিচিনখিনি খাই থকাৰ উপৰিও আৰু বহুত খাদ্য নোখোৱাকৈ থাকে। কিন্তু এটা কথা মন কৰিবলগীয়া যে ধৰক আপুনি কিছুমান মানুহে মেডিচিন যদিহে কাৰোবাৰ ইউৰিক এচিড হৈ থাকে তেওঁলোকে মাছ, মাংস, কণী আদি বহুত দিনৰ পৰা নোখোৱাকৈ থাকে। কিন্তু কিছুমান এনেকুৱা মানুহ আছে মাছ, মাংস, কণী আদি একোৱেই নাখায় বা বিলাহী পৰ্যন্ত একোৱেই নাখায়, কিন্তু তেওঁলোকৰো ইউৰিক এচিড শৰীৰত বেছি পৰিমাণে হয়। ইয়াৰ মেইন কাৰণবিলাক আমি আলোচনা কৰিম। কিন্তু ইউৰিক এচিড যদিহে কাৰোবাৰ বাঢ়ে তেতিয়াহ'লে বহুত সমস্যাৰ সৃষ্টি হোৱাৰ লগতে যদিহে আপুনি ইয়াক অৱহেলা কৰে ইউৰিক এচিডৰ যিবিলাক ক্ৰিষ্টেল থাকে সেই ক্ৰিষ্টেলবিলাক জইণ্ট বা গাঁঠিবিলাকত জমা হৈ পেলাই পিছত আৰ্থ্ৰাইটিছ ডেভেলপ কৰিব পাৰে বা যাক আমি বাতবিষ বুলিও কওঁ। তাৰ কাৰণে আপুনি হয়তো পাৰ্মানেণ্টলি মেডিচিন খাই থাকিবলগীয়া হ'ব পাৰে। গতিকে এইটো চিটুৱেশ্যনলৈকে নোযোৱাৰ আগতে কেনেকৈ আপুনি ইয়াক কিয়ৰ কৰি ল'ব পাৰে তাৰ বিষয়ে আপুনি সদায় ধ্যান দিব লাগিব। ইউৰিক এচিডৰ পৰিমাণ যেতিয়া ব্লাডত বাঢ়ি যায় ভৰিৰ বিষ হোৱাৰ লগতে আৰু আপুনি যদি ইয়াক অৱহেলা কৰে তেতিয়াহ'লে আপোনাৰ কিডনিত ষ্ট'ন হোৱাৰ চান্স থাকে। আৰু যদিহে ইউৰিক এচিডৰ লেভেল ব্লাডত বাঢ়ি গৈ থাকে আমি কণ্ডিশ্যনটোক হাইপাৰ ইউৰেচিমিয়া বুলি কোৱা হয়। যদিহে হাইপাৰ ইউৰেচিমিয়া হয় আৰু যদিহে আপুনি ইয়াক অৱহেলা কৰে তেতিয়াহ'লে পিছলৈকে গৈ পেলাই যিবিলাক জইণ্টছ থাকে জইণ্টছৰ জইণ্টবিলাক ডেমেজ হ'ব ধৰিব আৰু পিছত গৈ পেলাই কিডনিৰ বেমাৰ হ'ব ধৰিব, লগতে হাৰ্টৰ বেমাৰ হোৱা দেখা যায়। ইউৰিক এচিড নৰ্মেল ৱাষ্ট প্ৰডাক্ট আৰু কিডনিয়ে ইয়াক থ্ৰু ইউৰিনেশ্যন ইয়াক বাহিৰলৈ সদায় ওলাই দিয়ে। যদিহে ইউৰিক এচিডৰ পৰিমাণ ব্লাডত বাঢ়ে আৰু কিডনিয়ে যদি ছাফিচিয়েণ্টলি বা যিমানখিনি ৱৰ্ক কৰিব লাগে ফাংচনছখিনি যদি ভালদৰে কৰিব নোৱাৰে তেতিয়াহ'লে ব্লাডত জমা হ'ব ধৰে। পিউৰিন অৰ্থাৎ কেমিকেল কম্পাউণ্ড পিউৰিনৰ মেটাবলাইট ব্ৰেকডাউন হোৱাৰ কাৰণে ইউৰিক এচিড ডেভেলপড হয়, যাৰ কাৰণে ইউৰিক এচিডৰ পৰিমাণ যদিহে আমি হাই পিউৰিন কণ্টেইনিং ফুড বেছি খাই থাকোঁ তেতিয়াও ইউৰিক এচিডৰ পৰিমাণখিনি বাঢ়িব ধৰে। এনে নৰ্মেলি পিউৰিন কণ্টেইন যদিহে আমি পিউৰিন ব্ৰেকডাউন হোৱাৰ ফলত যিখিনি ইউৰিক এচিড ডেভেলপড হয় সেইখিনি কিডনিয়ে নৰ্মেলি বাহিৰলৈকে ওলাই দিয়ে। যদিহে হাই ইউৰিক এচিডৰ লেভেল আপোনাৰ ব্লাডত বাঢ়িব ধৰিছে, কিডনিয়ে প্ৰপাৰলি ফাংচন কৰিব পৰা নাই, তাৰ উপৰিও যদি আমি হাই পিউৰিন কণ্টেইন ফুড ডেইলি খাই থাকোঁ, মাছ, মাংস, বিলাহী বা যিবিলাক হাই পিউৰিন কণ্টেইন ফুড আছে সেইবিলাক খাই থাকিলে আমাৰ কিডনিয়ে বাহিৰলৈ উলিয়াব দিব নোৱাৰিব আৰু ইউৰিক এচিডৰ পৰিমাণটো ব্লাডত বাঢ়িবলৈকে ধৰিব।
ইউৰিক এচিড বাঢ়ি যোৱাৰ লগে লগে আমাৰ সাধাৰণতে ভাৱ হয় যে ইয়াৰ বহুত দিনৰ পৰা কিছুমান খাদ্য খোৱাৰ কাৰণে বা কিছুমান বহুত দিনৰ পৰা যদি বেমাৰত ভুগি থাকে তাৰ কাৰণে মেইনলি বেমাৰটো বা ইউৰিক এচিড পৰিমাণ বাঢ়ি যোৱা বুলি আমি ভাবোঁ। কিন্তু ইউৰিক এচিডৰ মেইন কামখিনি বা ইউৰিক এচিড বাহিৰলৈ ওলাই দিব পৰা ক্ষমতাখিনি হৈছে কিডনিৰ। গতিকে যদি আমি কিডনিটোক প্ৰপাৰলি ফাংচন কৰিব নিদিওঁ তেতিয়াহ'লে কিন্তু ইউৰিক এচিড বাহিৰলৈকে ওলাই নাযায় আৰু আমাৰ শৰীৰত ইয়াৰ পৰিমাণটো বাঢ়িবলৈকে ধৰে। কিডনিৰ মেইন ফাংচনবিলাক হৈছে ফিল্টাৰেশ্যন কৰা। যদিহে ইউৰিক এচিডৰ যিখিনি ইউৰিক এচিড বডিত ডেভেলপড হয় সেইখিনি যদি বাহিৰলৈ ওলাই দিব নোৱাৰে তেতিয়াহ'লে ইয়াৰ পৰিমাণটো বাহিৰত বডিত বাঢ়ি যাব। কিন্তু তাৰ আগতে আমি জানিব লাগিব যে কিডনিৰ কি কাৰণত কিডনিয়ে ছাফিচিয়েণ্টলি ৱৰ্ক কৰিব পৰা নাই। ইয়াৰ মেইন কাৰণ হৈছে স্মকিং, তাৰপাছত এলকহল আৰু চিটিং হেবিট। যদি আমি ডেইলি স্মকিং বহুত বেছি সেৱন কৰোঁ, অৰ্থাৎ আমাৰ যদি সেই লাইফটো বহুত বেছি ষ্ট্ৰেছফুল লাইফ, আমাৰ টোপনি নাহে, আমি টাইমত খানাবিলাক নাখাওঁ, তেতিয়াহ'লে শৰীৰত যিমানখিনি ব্লাড চাৰ্কুলেশ্যন হ'ব লাগে, শৰীৰত যিমানখিনি ভাল খাদ্য পাব লাগে আমি নাপাওঁ, যাৰ ফলত ইউৰিক এচিডৰ পৰিমাণখিনি বাঢ়িবলৈকে ধৰে। কিছুমানে এলকহল বা বিয়াৰ সেৱন কৰে। কিছুমানে ভাবে যে এলকহল বা বিয়াৰ খালে শৰীৰৰ কাৰণে খুবেই ভাল, কিন্তু এইটো এটা সম্পূৰ্ণ মিথ। গতিকে আপুনি যিমানে এলকহল খাব সিমানে আপোনাৰ কিডনিৰ ফাংচনবিলাক কমি আহিব আৰু আপোনাৰ ইউৰিক এচিডৰ পৰিমাণখিনি তেতিয়া বাঢ়িব ধৰিব। আমাৰ আজিকালি সম্পূৰ্ণ আমাৰ মানুহবিলাকৰ সকলোৰে কি হৈছে এটা চিটিং হেবিট, অৰ্থাৎ জবে নকৰক কিয় বহুত ঘণ্টা ধৰি পেলাই একে জেগাতে বহি পেলাই ৱৰ্ক কৰিবলগীয়া হয়। ষ্টুডেণ্ট লাইফতো তেনেকুৱা ধৰণেৰে হয়, বহুত বেছি ষ্টাডি কৰিবৰ ক্ষেত্ৰত বহুত সময় বহি থাকিবলগীয়া হয়। এনেকুৱা ধৰণৰ আজিকালি প্ৰব্লেমবিলাক থকাৰ কাৰণে সৰু ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰতো কিছু ইউৰিক এচিড পৰিমাণটো বাঢ়ি যোৱা দেখা যায়। গতিকে আপোনাৰ যদি চিটিং হেবিট বহুত দিনৰ পৰা হৈ থাকে, আপুনি যদি একো ধৰণৰ ফিজিকেল এক্টিভিটি নকৰে, এক্সাৰচাইজ অলপো নহয়, তেতিয়াহ'লে শৰীৰত পিয়'ৰ ব্লাড চাৰ্কুলেশ্যন নহয়, যাৰ ফলত আপোনাৰ কিডনিৰ ফাংচনবিলাক কমিবলৈকে ধৰে আৰু ইউৰিক এচিডখিনি বাহিৰলৈকে ছাফিচিয়েণ্টলি ওলাই দিব নোৱাৰে। তাৰ কাৰণে আমি যদি অকল খাদ্য খালেহে বেছি হোৱা বুলি ভাবি থাকোঁ, এইটো এটা সম্পূৰ্ণ মিছা কথা। আপুনিও খাইছে, ময়ো খাইছোঁ, মোৰতো হোৱা নাই, আপোনাৰেও প্ৰব্লেমটো ক্ৰিয়েট হৈছে। গতিকে আমি সদায় ইউৰিক এচিডৰ যিবিলাক ফুড আছে সেই ফুডবিলাক যদিহে ইউৰিক এচিড শৰীৰত বাঢ়ে তেতিয়াতো আমি কম পৰিমাণে খাবই লাগিব। কিন্তু অকল আপুনি যদি সেই খাদ্যবিলাকৰ ওপৰতে পৰি থাকে বা সেইবিলাক খাদ্যৰ পিছে যদি ভাবি থাকে যে এইখিনি খাদ্য খালেহে আমাৰ ইউৰিক এচিড বাঢ়িব বা আমি লাইফ লং নোখোৱাকৈ থাকিব লাগিব, এনেকুৱা ধৰণৰ চিন্তাধাৰণাৰ পৰা আঁতৰি থাকি আমাৰ মেইন যিখিনি সমস্যা, এই সমস্যাখিনিৰ ওপৰতে আমি বেছি গুৰুত্ব দিব লাগে। এতিয়া পাৰ্মানেণ্টলি ইউৰিক এচিড যদিহে আমি কিয়ৰ কৰিব লাগে, তাৰ কাৰণে আমি আমাৰ সম্পূৰ্ণ গুৰিৰ পৰা ইয়াক ঠিক কৰি ল'ব লাগিব। গুৰিৰ পৰা ঠিক কৰিব লগা হ'লে আমি সম্পূৰ্ণ ইউৰিক এচিডৰ যিখিনি বাঢ়ি যোৱা প্ৰৱণতা আছে, কি কাৰণত বাঢ়ি যাব পাৰে, তাৰ সেই প্ৰৱণতাটোহে আমি ঠিক কৰি ল'ব লাগিব। যেনেকৈ আমি চিটিঙৰ কাৰণে আমাৰ কি হয়, খুব অবেচিটি আমি হ'ব পাৰোঁ, আমাৰ শৰীৰত মেদবহুল বেছি হ'ব পাৰে, যাৰ কাৰণে আমাৰ যদিহে আমি এক্টিভ হৈ থাকোঁ, অলপো এক্সাৰচাইজ নকৰোঁ, তেতিয়াহ'লে শৰীৰৰ যিবিলাক ব্লাড চাৰ্কুলেশ্যন থাকে, ব্লাড চাৰ্কুলেশ্যনবিলাক ভালদৰে নোহোৱাৰ ফলত ইউৰিক এচিডৰ পৰিমাণ বাঢ়িব ধৰিব, লগতে অন্য বেমাৰো হ'ব ধৰিব। তাৰ কাৰণে আমি অকণমান হ'লেও এক্সাৰচাইজ কৰিব লাগিব। ফিজিকেল এক্টিভিটি যদি আমি বঢ়াই দিওঁ তেতিয়াহ'লে আমাৰ ব্লাড চাৰ্কুলেশ্যনো ভালদৰে হ'ব আৰু আমি ইউৰিক এচিডটো আমি কণ্ট্ৰল কৰি ল'ব পাৰোঁ, অৰ্থাৎ কিডনিৰ ফাংচনবিলাক আমি নৰ্মেল কৰি ল'ব পাৰোঁ। যদিহে কাৰোবাৰ স্মকিং হেবিট আছে, স্মকিং হেবিট আপুনি এৰি দিয়ক, সময়মতে খানা খাওক আৰু সময়মতে আপুনি শুৱক, তেতিয়াহ'লে আপোনাৰ এই সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব। তাৰপাছত এলকহল, যদিহে আপুনি বেছি এলকহল খায়ে থাকে তেতিয়া আপোনাৰ প্ৰব্লেম হ'ব। আপুনি তাৰ কাৰণে পানী বেছিকৈ খাওক, পানী যিমানে খাব সিমানে আপোনাৰ শৰীৰৰ কাৰণে খুবেই প্ৰয়োজনীয়। গতিকে আপুনি ডেইলি যদি 3 পৰা 4 লিটাৰ পানী খায় তেতিয়াহ'লে আপুনি ইউৰিক এচিড কণ্ট্ৰল কৰি ল'ব পাৰিব। অৰ্থাৎ কিডনিয়ে যেতিয়া বহুত বেছি পৰিমাণৰ থকা ইউৰিক এচিডখিনি বাহিৰলৈ ওলাই দিব পাৰিব, তেতিয়াহ'লে আপোনাৰ ইউৰিক এচিডৰ পৰিমাণখিনি আপোনাৰ ব্লাডত কমিব ধৰিব। গতিকে আপুনি মাছ, মাংস, কণী পিছত যেতিয়া নৰ্মেল ফাংচনবিলাক হ'ব, অৰ্থাৎ নৰ্মেল যেতিয়া ইউৰিক এচিড লেভেল হ'ব, তেতিয়াও আপুনি খাব পাৰিব। গতিকে তাৰ আগতে আপুনি মেডিচিনখিনি এটা পৰিমাণ বা এটা টাইমলৈকেতো আপুনি খাবই লাগিব, লগতে আপুনি কিছুমান খাদ্য ইউৰিক এচিড হোৱাৰ সময়খিনিতহে আপুনি এৰি দিলে তাৰপাছত আৰু সম্পূৰ্ণৰূপে বা লাইফলৈকে নোখোৱাকৈ থাকিবলগীয়া নহয়। এতিয়া আমি হোমিওপেথিক মেডিচিনখিনি যেতিয়া দিয়া হয়, পাৰ্মানেণ্টলি ছল্ভ কৰিবৰ কাৰণে আপুনি এজন হোমিওপেথিক চিকিৎসকক দেখুৱাব লাগিব। কিন্তু কিছুমান এনেকুৱা মেডিচিনছ আছে যাক আমি স্পেচিফিক মেডিচিন বুলি ক'ব পাৰোঁ, আৰু হোমিওপেথিক মেডিচিনখিনি খালে আপোনাৰ কণ্ট্ৰল হ'ব পাৰিব। লগতে যিখিনি ইউৰিক এচিড অকণমান বাঢ়ি যায়, হাই পিৰিন কণ্টেইনিং ফুড যেনেকৈ মাংস, মাছ, কণী আপুনি কিছুদিনৰ কাৰণে এৰি দিয়ক। চেলফিছ, ফুলকবি, চয়াবিন, চুগাৰ বা চুগাৰী ড্ৰিংকছ, এলকহল, স্মকিং, বিয়াৰ আপুনি এৰি দিব লাগিব।
আপোনাৰ যেতিয়া ইউৰিক এচিডৰ লেভেল নৰ্মেল ৰেঞ্জত আহিব ধৰিব আপুনি মেডিচিনখিনি কণ্টিনিউ কৰাৰ পিছত আপোনাৰ যদিহে দেখা পাইছে যে আপোনাৰ কমিব ধৰিছে আপুনি আকৌ আগৰ দৰে খাব পাৰিব তাৰ পাছত হোমিওপ্যাথিক মেডিচিন যদিহে আপোনাক দিয়া হয় ইণ্টাৰনেলি আপোনাক সম্পূৰ্ণৰূপে পাৰ্মানেণ্টলি সলভ কৰিব পাৰিব তাৰ কাৰণে আৰ্টিকাভিৰেন্স মাদাৰ টিংচাৰ 20 ড্ৰপছ 2 টাইমছ ডেইলি আফটাৰ মিল আপুনি 2 চামুচ বা 4 চামুচ পানীৰ লগত আপুনি ডেইলি সেৱন কৰক হাই পিউৰিন কণ্টেইনিং ফুড আপোনাৰ কাৰণে খুবই অপকাৰী তাৰ কাৰণে আপুনি কিছুদিন হাই পিউৰিন কণ্টেইনিং ফুডবিলাক আপুনি এৰি দিব লাগিব যেনেকৈ খুব ৰেড মিট খোৱা মাংস কণী লিভাৰ চেলফিছ টমেটো ৰাজমা ফুলকবি চুগাৰী ড্ৰিংকছ আদি কিছুদিনৰ কাৰণে আপুনি এৰি দিব লাগিব ল' পিউৰিন কণ্টেইনিং ফুড আপোনাৰ কাৰণে খুবেই প্ৰয়োজনীয় নাটছ চেৰিজ ভেজিটেবলছ ফ্ৰুটছ আপুনি সকলোবিলাক খাব পাৰে ভাইটামিন চি কণ্টেইনিং ফ্ৰুটছ আপোনাৰ কাৰণে খুবেই প্ৰয়োজনীয় গুৱাভা অৰেঞ্জ মৌচুম্বী আপুনি আমলখি এই সকলোবিলাক আপুনি খাব পাৰে আদা নহৰু পিঁয়াজ ইয়াত কোনো ধৰণৰ ক'বলগীয়া নাই আপুনি তাৰ কাৰণে যদিহে আপোনাৰ ইউৰিক এচিড বাঢ়িয়ে থাকে আপুনি এপল চিডাৰ ভিনেগাৰ 1 চামুচ পানী এগিলাচৰ লগত মিহলাই পেলাই ৰাতিপুৱা খাব পাৰে যদিহে আপোনাৰ খুব গেষ্ট্ৰাইটিছৰ প্ৰব্লেম হৈ আছে বা আপুনি গেষ্ট্ৰিকৰ সমস্যাত ভুগি আছে তেতিয়াহ'লে আপুনি চিকিৎসকৰ পৰামৰ্শ লৈ পেলাই আপুনি সেৱন কৰিব হোমিওপ্যাথিক মেডিচিনৰ ক্ষেত্ৰত মেডিচিনবিলাক আপোনাৰ জেনেৰেলি পাৰ্মানেণ্টলি সলভৰ কাৰণে দিয়া যায় যদিও আপুনি কিছুমান স্পেচিফিক মেডিচিনছ আপুনি ডিউৰিং দ্য টাইম অফ ইউৰিক এচিড যেতিয়া বাঢ়িব আপুনি খাব পাৰিব আৰ্টিকাভিৰেন্স মাদাৰ টিংচাৰ 20 ড্ৰপছ 2 টাইমছ ডেইলি আফটাৰ মিল পানী অকণমানৰ লগত মিহলাই পেলাই এমাহলৈকে খাওক লগতে নেট্ৰাম ছাল্ফ 6x 4 টেবলেটছ 2 টাইমছ ডেইলি আফটাৰ মিল এমাহলৈকে খাওক তাৰ পাছত আপুনি ইউৰিক এচিড চেক কৰক যদিহে লেভেল নৰ্মেললৈকে আহিছে আপুনি মেডিচিনখিনি কিছুদিনৰ কাৰণে আপুনি কণ্টিনিউ কৰক লগতে যিখিনি আপোনাক টিপছ দিয়া হৈছে এই টিপছবিলাক ফ'ল' কৰক কিছুদিনৰ কাৰণে হাই পিউৰিন কণ্টেইনিং ফুডবিলাক আপুনি এৰি দিব পাৰিব যদিহে পাৰ্মানেণ্টলি সলভ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি চিকিৎসকৰ বা হোমিওপ্যাথিক চিকিৎসক এজনৰ পৰামৰ্শ লওক আৰু আপুনি যদিহে এনেকুৱা ধৰণে ফ'ল' কৰে তেতিয়াহ'লে আপুনি সম্পূৰ্ণৰূপে ইউৰিক এচিডৰ পৰা পৰিত্ৰাণ পাব পাৰিব মনত ৰাখিব যে ইউৰিক এচিড হ'লে বা আপুনি গোটেই লাইফৰ কাৰণে মেডিচিন খাবলগীয়া নহয় আৰু গোটেই লাইফৰ কাৰণে আপুনি নন ভেজ বা এনেকুৱা ধৰণৰ যিবিলাক খালে ইউৰিক এচিড বঢ়াৰ প্ৰৱণতা থাকে তেনেকুৱা ফুডবিলাক আপুনি লাইফ লং নোখোৱাকৈ থাকিব নালাগে আপুনি পিছত খাব পাৰিব গতিকে কোনো ধৰণৰ স্বাস্থ্যৰ প্ৰব্লেম নোহোৱাকৈ আপুনি ইউৰিক এচিড সম্পূৰ্ণৰূপে আৰু পাৰ্মানেণ্টলি কিয়ৰ কৰি ল'ব পাৰিব আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব যদি ভাল লাগে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ এৰিছোঁ ধন্যবাদ